নৱৰত্ন কোৰ্মা এবিধ নিৰামিষ বহুত বেছি সোৱাদ লগা ৰেচিপি য'ত থাকে বিভিন্ন ধৰণৰ পাচলি ড্ৰাই ফ্ৰুইটছ ফল আৰু পনীৰ পাচলিৰ ভিতৰত লৈছো ফুলকবি গাজৰ আলু কেঁচা মটৰ আৰু পেপচি এইখিনি হৈছে পনীৰ আৰু আপেলৰ বাকলি এৰুৱাই লৈছো ফ্ৰুইটছৰ ভিতৰত লৈছো কাজু কিচমিচ আৰু আলমণ্ড এই ৰেচিপি বিধত পানীৰ পৰিৱৰ্তে নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰা হয় গতিকে ঘৰতে এই ধৰণে নাৰিকলৰ গাখীৰো প্ৰস্তুত কৰি লৈছো নৱৰত্ন কোৰ্মাত সৰিয়হ তেল ব্যৱহাৰ কৰা নহয় সেইকাৰণে মই নাৰিকল তেল আৰু ঘি ব্যৱহাৰ কৰি প্ৰথমতে পনীৰ ড্ৰাই ফ্ৰুইটছ আৰু যিখিনি পাচলি আছিল এক্সট্ৰাকে অকমান ভাজি লৈছো নৱৰত্ন কোৰ্মাৰ মছলা প্ৰস্তুত কৰিবৰ কাৰণে কেৰাহীত অকমান ঘিত পিয়াজ আদা নহৰু নাৰিকল আৰু ওপৰত যিখিনি সামগ্ৰী লিখি থৈছো এই গোটেইখিনি অকমান ভাজি লৈছো আৰু নাৰিকলৰ গাখীৰ অকমান ব্যৱহাৰ কৰি এই গোটেই সামগ্ৰীখিনি মিক্সিত এই ধৰণে এটা মিহি পেষ্ট তৈয়াৰ কৰি লৈছো আহিত অকমান ঘি দি জিৰা ফুৰণ দি মিক্সিত তৈয়াৰ কৰি লোৱা পেষ্টটো দি দিছো অকমান সময় লৰাই দিছো মানে নৱৰত্ন কোৰ্মাত বস্তুবোৰ কাঢ়াকৈ ভাজা নহয় তাৰ ভাজি থৈ দিয়া পাচলি আপেল পনীৰ নাৰিকলৰ গাখীৰ আৰু জলকীয়া অকমান খুন্দি এই ধৰণে কম জুইত ভাপতে তৈয়াৰ কৰিছো আৰু একেবাৰে শেষত ড্ৰাই ফ্ৰুইটছখিনি দি আৰু কস্তুৰী মেথি দি ৰন্ধন সামৰিছো